নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আলোচনা কৰিম যে মোৰ বিদ্যালয়ত থকা উচিত আছিল ইয়াৰ ইংলিছ কেনেকৈ হ'ব, আমি কেনেকৈ ইয়াক ইংলিছলৈ ট্ৰান্সলেশ্যন কৰিম। তাৰপিছত should have, should have beenৰ ইউজ আমি কেনেকৈ কৰিব লাগে সেইটো বিষয়ত আজি মই আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, এতিয়া মই আলোচনা কৰিম যে মোৰ বিদ্যালয়ত থকা উচিত বা মোৰ ঘৰত থকা উচিত বা মোৰ অফিচত থকা উচিত এইটোৰ ইংলিছ কি হ'ব, ইংলিছত আমি কেনেকৈ ইয়াক ক'ব পাৰোঁ সেইটোৰ বিষয়ত আলোচনা কৰিম। ইয়াত কি আছে, মোৰ বিদ্যালয়ত থকা উচিত, সেইকাৰণে প্ৰথমতে কি দিব লাগিব আই, তাৰপিছত যিহেতু উচিত should, তাৰপিছত থকা ইংলিছ হ'ল বি আমি থকা বা হোৱা দুয়োটা ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াত আমি কি ইউজ কৰিব লাগিব বি, তাৰপিছত অফিচ ইন দ্য স্কুল। তেনেহ'লে মোৰ বিদ্যালয়ত থকা উচিত আছিল এইটো কি হ'ব। ইয়াত যিহেতু পাষ্ট টেন্সৰ কথা কৈছে, সেইকাৰণে ইয়াত প্ৰথমতে কি হ'ব আই শুড, তাৰপিছত পাষ্ট টেন্সৰ কথা কৈছে সেইকাৰণে ইয়াত কি হ'ব হেভ হ'ব, তাৰপিছত বীৰ পাষ্ট পাৰ্টিচিপল হ'ব কি বিন, আই শুড হেভ বিন ইন দ্য স্কুল। ঠিক সেইদৰে আন এটা চেণ্টেন্স লৈছোঁ, এইটো হ'ল যে মোৰ এটা কম্পিউটাৰ থকা উচিত। এইটো ইংলিছত কেনেকৈ ট্ৰান্সলেশ্যন কৰিম। প্ৰথমতে কি দিব লাগিব আই শুড, তাৰপিছত ইয়াৰ আগৰ যিটো চেণ্টেন্স আছিল তাতেও থকা আছিল ইয়াতেও থকা আছিল, কিন্তু ইয়াৰ আগৰ চেণ্টেন্সত আমি কি ইউজ কৰিছিলোঁ যে বি, কিন্তু ইয়াত কিন্তু বি নহ'ব, কিয়নো ইয়াৰ আগৰ যিটো চেণ্টেন্স আছিল যে মোৰ বিদ্যালয়ত থকা উচিত, ইয়াত কিন্তু মোৰ থকা উচিত ক'ত বিদ্যালয়ত, মোৰ বিদ্যালয়ত থকা উচিত, কিন্তু নেক্সট এইটো যিটো চেণ্টেন্স আছে যে মোৰ এটা কম্পিউটাৰ থকা উচিত, ইয়াত মোৰ থকা উচিত, মোৰ থাকিব লাগিব সেইটো বুজাইছে। ইয়াত বি নহ'ব, ইয়াত হেভ হ'ব, তাৰপিছত এই কম্পিউটাৰ। ঠিক সেইদৰে যে মোৰ এটা কম্পিউটাৰ থকা উচিত আছিল, তেনেহ'লে এইটো ইংলিছত কি হ'ব, ইয়াক আমি ইংলিছলৈ ট্ৰান্সলেশ্যন কেনেকৈ কৰিব পাৰোঁ। ইয়াত প্ৰথমতে কি হ'ব আই শুড, তাৰপিছত কি হ'ব হেভ, যিহেতু এই চেণ্টেন্সটো পাষ্ট টেন্সৰ কথা কৈছে সেইকাৰণে ইয়াত হেভ হ'ব, তাৰপিছত হেভৰ পাষ্ট পাৰ্টিচিপল কি হ'ব হেড, তাৰপিছত এ কম্পিউটাৰ, যে আই শুড হেভ বিন এ কম্পিউটাৰ হৈ গ'ল। ঠিক সেইদৰে আন এটা চেণ্টেন্স লৈছোঁ যে তোমাৰ কিতাপ পঢ়া উচিত, ইয়াৰ ইংলিছ কি হ'ব। ইয়াৰ ইংলিছ হ'ব যে ইউ শুড ৰিড বুকছ। ঠিক সেইদৰে আন এটা চেণ্টেন্স লৈছোঁ যে তোমাৰ কিতাপ পঢ়ি থকা উচিত, ইয়াৰ ইংলিছ কি হ'ব। ইয়াক আমি যেতিয়া ইংলিছলৈ ট্ৰান্সলেশ্যন কৰিম তেতিয়া প্ৰথমতে কি দিব লাগিব যে ইউ শুড, তাৰপিছত কি হ'ব ইউ শুড বি, তাৰপিছত কি হ'ব ৰিডিং, যিহেতু ইয়াত মানে কণ্টিনিউৱাছ বুজাইছে, চলি থকা বুজাইছে, সেইকাৰণে ইয়াত কি হ'ব ৰিডৰ লগত ING যোগ হ'ব, ৰিডিং বুকছ হৈ গ'ল। ঠিক সেইদৰে আন এটা চেণ্টেন্স লৈছোঁ যে তোমাৰ এজন ডক্তৰ হোৱা উচিত, ইয়াৰ ইংলিছ কি হ'ব তোমালোকে এইটো কমেণ্টত লিখিবা।